PM Surya Ghar Mufti Yojana অন্তৰ্গত এই মিনি পাৱাৰ প্লেন যেটো চৰকাৰে বৰ্তমান মিনি পাৱাৰ প্লেন বা সোলাৰ প্লেনৰ যোগান ধৰি আছে বৰ্তমানলৈকে এই আঁচনি আপোনালোকে সুবিধা ল'ব পৰা নাই নেকি বা এপ্লাই কৰা নাই নেকি যদি কৰিম বুলি ভাবি আছে তেন্তে মই আপোনালোকক জনাম আজি ভিডিঅ'টোৰ জৰিয়তে য'ত আপোনালোকক কেনেকৈ এপ্লাই কৰিব পাৰিব ঘৰতে বহি আপোনালোকে 2 মিনিটৰ ভিতৰত লগতে জনাম য'ত আপোনালোকে এই আঁচনিৰ যদি সুবিধা লয় তেন্তে আপোনাৰ কি লাভ হ'ব আৰু কিমান টকাৰ প্ৰয়োজন হ'ব আৰু আপোনাৰ কিমান দিনৰ ভিতৰত আপোনালোকে এইটো ইনষ্টল কৰিব পাৰিব গতিকে ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি প্ৰচেছ জনাম য'ত আপোনালোকে স্কিপ কৰাকৈ নাচাব হয় জনাব বিচাৰোঁ যিখিনি আপোনালোকে এই আঁচনিৰ যদি সুবিধা ল'বলৈ বিচাৰে বা এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকক জনাব বিচাৰোঁ যদি আপোনালোকৰ তাত এটা ইলেক্ট্ৰিচিটি কানেকশ্যন আছে তেন্তে আপোনালোকে নিশ্চয় এপ্লাই বা আবেদন কৰিব পাৰিব আৰু লগতে আপোনাৰ এটা ৰেজিষ্টাৰ মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব য'ত আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকে প্ৰয়োজন হ'ব দ্বিতীয়তে হৈছে আপোনাৰ এই আঁচনি যদি সুবিধা লয় তেন্তে বা ইনষ্টল কৰে তেন্তে আপোনাৰ কি লাভ হ'ব বন্ধুসকল জনাব বিচাৰোঁ এই আঁচনি যদি আপোনালোকে অন্তৰ্গত যদি মিনি পাৱাৰ প্লেনটো আপোনালোকে ঘৰত ইনষ্টল কৰে তেন্তে আপোনাৰ সুবিধা এক নম্বৰ হ'ব আপোনাৰ যিখিনি এক্সট্ৰা আপোনালোকে বিল পে'মেণ্ট কৰি আছে ইলেক্ট্ৰিচিটি বিল যিখিনি মাহত এই কিছু ক্ষেত্ৰত আপোনালোকে ৰেহাই কৰিব পাৰিব দ্বিতীয় বেনিফিটটো হৈছে আপোনালোকে এক্সট্ৰা কোনো ধৰণৰ স্পেচ বা ঠাইৰ প্ৰয়োজন নহ'ব য'ত আপোনাৰ ঘৰৰ যদি পকী ছাদ আছে তাত ইজিলি ইনষ্টল কৰি ব্যৱহাৰ কৰিব পাৰিব এতিয়া কিছুমানে জনাব যে কিছুমানৰ টিন বা এলবেষ্টাৰ এনে ধৰণৰ ছাদ আছে তেখেতসকলে ইনষ্টল কৰিব পাৰিব নে নাই হয় তেখেতসকলে পাৰিব নে নাই জনাব বিচাৰোঁ ভেণ্ডৰ যেতিয়া আপোনালোকে চিলেক্ট কৰিব ভেণ্ডৰ সৈতে আপোনালোকে যেতিয়া যোগাযোগ কৰিব ভেণ্ডৰ আপোনালোকক জনাব যে আপোনালোকে ইনষ্টল বা কৰিব পাৰিব নে নাই গতিকে ভেণ্ডৰৰ সৈতে আপোনালোকে ভালদৰে যোগাযোগ কৰি জানি ল'ব তৃতীয় বেনিফিটটো হৈছে আপোনাৰ এক্সট্ৰা কোনো ধৰণৰ ৱেৰৰ প্ৰয়োজন হ'ব য'ত আপোনাৰ আগৰ যিখিনি আপোনাৰ ইলেক্ট্ৰিচিটিৰ কানেকশ্যন আছিলে সেইটো আপোনাৰ তাৰ দ্বাৰা সংযোগ কৰি আপুনি মিনি পাৱাৰ প্লেনটো ইনষ্টল কৰিব পাৰিব চতুৰ্থ বেনিফিটটো হৈছে আপোনাৰ চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আপুনি এটা ডাঙৰ এটা সাহায্য যাক ছাবচিডি বুলি কোৱা হয় ছাবচিডি এটা আপোনালোকে নিজৰ বেংক একাউণ্টত আপোনালোকে লাভ কৰিব পাৰিব পঞ্চম বেনিফিটটো হৈছে এইটো এটা অনগ্ৰিড কানেকশ্যন এতিয়া অনগ্ৰিড কানেকশ্যন মানে কি জনাব বিচাৰোঁ অনগ্ৰিড কানেকশ্যন হৈছে এটা যেতিয়া আপোনাৰ বিজুলী খুঁটা বা ইলেক্ট্ৰিচিটি যিটো ইলেক্ট্ৰিক পোষ্ট আছে তাৰ পৰা যিখিনি আপোনালোকে কাৰেণ্ট আহে আপোনাৰ ঘৰলৈ সেইখিনি কোৱা হয় অনগ্ৰিড কানেকশ্যন অনগ্ৰিড কানেকশ্যন হোৱাৰ বাবে যিখিনি আপোনালোকে এক্সট্ৰা ইলেক্ট্ৰিচিটি প্ৰডিউচ বা জেনেৰেট হ'ব য'ত আপোনাৰ তাত আপোনাৰ অনগ্ৰিড কানেকশ্যন হোৱাৰ বাবে তাত আপোনালোকে শ্বেয়াৰ হৈ যাব য'ত আপোনালোকে শ্বেয়াৰ হোৱা মানে আপোনালোকক জনাব বিচাৰে ধৰি লওক আপোনালোকে দিনটোত আপোনালোকে 10 ইউনিট আপোনালোকে জেনেৰেট কৰিলে তাৰ ভিতৰত আপোনাৰ গোটেই দিনটোত আপোনাৰ 10ৰ ভিতৰত আপোনালোকে 8 ইউনিট ইউজ কৰিলে যিখিনি আপোনালোকৰ 2 ইউনিট বাচি যাব তাত আপোনালোকে অটোমেটিকলি আপোনাৰ যিটো অনগ্ৰিড কানেকশ্যন তাত মিটাৰ থাকিব তাত শ্বেয়াৰ হৈ যাব যাতে আপোনালোকে নেক্সট ডে'লৈ আপোনাৰ এইটো কেৰি ফৰৱাৰ্ড হৈ যাব আৰু এতিয়া আপোনালোকক জনাব বিচাৰোঁ এতিয়া আপোনালোকে জানিব যে আপোনালোকৰ কিমান টকা প্ৰয়োজন হ'ব হয় জনাব বিচাৰোঁ যদি আপুনি এই মিনি পাৱাৰ প্লেনটো ব্যৱহাৰ বা ইনষ্টল কৰিবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব বন্ধুসকল জনাব বিচাৰোঁ এইটো একচুৱেল প্ৰাইচ যিটো হয় আপোনাৰ ভেণ্ডৰ যেতিয়া চুজ বা যোগাযোগ কৰিব তেখেতেহে জনাব পাৰিব মই এষ্টিমেট ধৰি লওক আপুনি কিমান কিলোৱাট ল'ব তাৰ ওপৰতো নিৰ্ভৰ কৰে বা ডিপেণ্ড কৰে এতিয়া ধৰি লওক আপোনালোকে 1 কিলো আপোনালোকে ইনষ্টল যদি কৰিব বিচাৰে তাত যিটো এষ্টিমেট এটা পোষ্ট মই আপোনালোকক জনাব বিচাৰোঁ 70,000 to 80,000 হ'ব পাৰে গতিকে যেতিয়া আপুনি ভেণ্ডৰ যোগাযোগ কৰিব তেখেতে একচুৱেল প্ৰাইচটো জনাব তাৰ পৰা আপোনালোকে জানি ল'ব প্ৰাইচটো কিমান হয় আৰু যদিহে আপোনালোকক সুইটেবল লাগে প্ৰাইচটো তেন্তে আপোনালোকে কণ্টিনিউ কৰিব বা ইনষ্টল কৰিব পাৰিব তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ গতিকে ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট কৰিম যদিহে মোৰ চেনেলটোত আপোনালোকে প্ৰথম ভিজিট কৰিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই এই সময়ত যেতিয়া ভিডিঅ' আপোনালোকৰ আগত লৈ আহোঁ প্ৰথম ন'টিফিকেশ্যন আপোনালোকে পায় তেন্তে বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আপোনালোকে PM Surya Ghar পৰ্টেলটোত আহি আপোনালোকে লগইন অপশ্যনটোত ক্লিক কৰিব তাত আপোনালোকে কনজিউমাৰ লগইন এই অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ এটা
মোবাইল নম্বৰ আপোনালোকে এণ্টাৰ কৰিব। তাৰ পাছত আপোনালোকে যিটো আপোনাৰ কেপচা হয় সেইটো আপোনালোকে ফিল কৰিব লাগিব। ফিল কৰাৰ পাছত আপোনালোকে চেক বক্সটোত আপোনাক টিক কৰি দিব। তাৰপিছত আপোনালোকে পঢ়ি ল'ব পাৰে, ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পাছত আপোনাৰ OTP সেন্ড কৰিব, য'ত আপোনাৰ মোবাইল নম্বৰত যিটো OTP আহিব তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পাছত আপোনাৰ ভেৰিফাই হয়। আপোনাৰ যিটো মোবাইল নাম হয়, নেমটো আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপোনাৰ যিটো ইমেইল ID আছে, আপোনালোকে ইমেইল ID এটা আপোনালোকে ইয়াত দিব লাগিব। ইমেইল IDটো আপোনালোকে এটা OTP সেন্ড কৰিব লাগিব। গেট OTP ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ ইমেইলত এটা OTP আহিব, য'ত আপোনালোকে ইয়াত ভেৰিফাই কৰিব লাগিব। OTPটো এণ্টাৰ কৰি ভেৰিফাই কৰি ল'ব। ভেৰিফাই কৰাৰ পাছত আপোনালোকে যিটো নেক্সট অপশ্যন তাত ক্লিক কৰিব। এণ্টাৰ ইয়ৰ এড্ৰেছ, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। যিটো আপোনাৰ এড্ৰেছ হয় সেইটো আপোনালোকে ক্লিক কৰি তাৰপিছত আপোনাৰ চিলেক্ট কৰিব লাগে ষ্টেট, আপোনাৰ কোনখন ৰাজ্যৰ পৰা হয়। তাৰপাছত আপোনাৰ জিলা, য'ত লিষ্টত ওলাই আহিব অট'মেটিকলি। তাৰপিছত আপোনাৰ পিনক'ড এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছত আপোনালোকে ছেভ কৰিব। ছেভ কৰাৰ পাছত আপোনাৰ ৱেডাৰ ভেণ্ডৰ শুড ফিল, যদিহে আপোনালোকে ভেণ্ডৰে এইটো ফিল কৰিব বিচাৰে তেন্তে আপোনালোকে য়েছ নকৰিব। যদি য়েছ কৰে তেন্তে আপোনালোকে য়েছত ক্লিক কৰিব, নকৰিলে নট ক্লিক কৰিব। গতিকে য়েছত মই কৰি লৈছোঁ। য়েছত ক্লিক কৰি লোৱাৰ পাছত আপোনাৰ শ্বৰ্ট লিষ্ট ভেণ্ডৰ এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখিনি ভেণ্ডৰ থাকিব আপোনাৰ এৰিয়াৰ লোকেশ্যনৰ, তাত আপোনাৰ শ্ব' হ'ব। গতিকে আপোনালোকে তাৰ ভিতৰত আপোনাৰ চিলেক্ট কৰি ল'ব শ্বৰ্ট লিষ্ট ভেণ্ডৰ। তাত আপোনালোকে ভেণ্ডৰৰ লিষ্ট ওলাই আহিব, য'ত নাম আৰু তেখেতৰ ৰেটিং এইখিনি আপোনালোকে চাই ল'ব পাৰিব। চাই লোৱাৰ পাছত আপোনালোকে চিলেক্ট ভেণ্ডৰ কৰিব। ভেণ্ডৰ চিলেক্ট হোৱাৰ পাছত আপোনালোকে ভেণ্ডৰ চিলেকশ্যন যিটো আপোনালোকে পপ আপ ওলাই আহিব, তাত আপোনালোকে য়েছ ন' থাকিব, তাত আপোনালোকে য়েছ কৰিব, য'ত আপোনালোকৰ কনফাৰ্মেশ্যনৰ কাৰণে এনেধৰণৰ আপোনালোকৰ এটা ছাকচেছফুলি এটা মেছেজ আপোনাৰ OTP ৰিচিভ হ'ব মেছেজত। তাৰপিছত মাই এপ্লিকেশ্যন এই ছেকশ্যনটোত আহি যাব। আপোনালোকে আহি যোৱাৰ পাছত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত আপোনালোকৰ যিটো এপ্লাই চলাৰ ৰুফটপ ইনষ্টলেশ্যন, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকে যিটো ষ্টাৰ্ট হয় তাত আপোনালোকে ক্লিক কৰিব, য'ত আপোনালোকে ইনষ্টল কৰিব বিচাৰে। ক্লিক কৰাৰ পাছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনাৰ ডিষ্ট্ৰিবিউশ্যন যিটো কোম্পানী আপোনাৰ পাৱাৰ যিটো আপোনাৰ PDCL হয় সেইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ কনজিউমাৰ একাউণ্ট যিটো আপোনাৰ বিলত আপোনালোকে বিল দিয়ে সেইটো আপোনালোকে ক্লিক কৰাৰ পাছত আপোনাৰ ফেচ ডিটেইলছত ক্লিক কৰিব, য'ত আপোনালোকে য'ত ডিটেইলছ দিছিলে আপোনাৰ এইটো পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ ফালৰ পৰা কেপ কৰি ল'ব আৰু নেক্সট কৰিব। নেক্সট কৰাৰ পাছত আপোনালোকৰ কিছু সময় ৱেইট কৰিব। তাৰপিছত আপোনালোকে চিলেক্ট কৰিব লাগিব আপোনাৰ জেণ্ডাৰ, মেল ফিমেল থাকিব ইয়াত, য'ত আপোনালোকক যোনটো হয় আপোনালোকে এইটো চিলেক্ট কৰি ল'ব। টাইপ আপোনালোকে লোকেশ্যন টাইপ আপোনালোকে দিব লাগিব। আপোনাৰ লোকেশ্যন কি হয় আপোনালোকে চুজ কৰিব লাগিব। তাৰপিছত আপোনালোকে যিটো ব্লক তালুকা এইখিনিত আপোনালোকে চাব পাৰিব। তাত আপোনালোকে যোনটো আপোনাৰ ব্লক বা তালুকা পৰে তেন্তে আপোনালোকে সেইখিনি চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনাৰ ভিলেজ পঞ্চায়ত যিটো পঞ্চায়ত হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে। তাৰপিছত যদি আৰবান এৰিয়া হয় তেন্তে আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছত আপোনাক কোনে হেল্প কৰিছিলে বা কোনে আপোনাক এইটো ফিল কৰি দিছে তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ যদিহে আপোনাৰ CSC ফালৰ পৰা কৰিছে তেন্তে CSCৰ আপোনাৰ VLE কোড এটা থাকে, সেই কোডটোও আপোনালোকে তাত এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছত আপোনাৰ ৰেফাৰেঞ্চ কোড এটাও থাকে, য'ত তেখেতে এণ্টাৰ কৰিব লাগিব বা পঞ্চায়তৰ যিটো থাকে তেখেতৰ ৰেফাৰেঞ্চ কোড এটা থাকিব, সেইটো এণ্টাৰ কৰাৰ পাছত ইলেক্ট্ৰিচিটি যিটো আপোনাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ ডিটেইলছ তাত আপোনালোকে ক্লিক কৰি আপোনালোকে চাব পাৰিব। ক্লিক কৰাৰ পাছত আপুনি
ৱেইট কৰিব ভালদৰে এবাৰ। তাৰপিছত আপোনাৰ চলাৰ ৰুফটপ ডিটেইলছ এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ কেটেগৰী শ্ব' হ'ব, য'ত আপোনাৰ ৰেচিডেঞ্চিয়েল আৰু RWA শ্ব' থাকিব। দুটাৰ ভিতৰত আপোনালোকে ইণ্ডিভিজুৱেল যদি কৰে ৰেচিডেঞ্চিয়েল আপোনালোকে চিলেক্ট কৰিব লাগিব। তাত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপোনাৰ যিটো প্ৰপ'জ চলাৰ প্লেন কেপাচিটি কিমান কিলোৱাট ল'ব বিচাৰে সেইটো আপোনালোকে দিব, য'ত আপোনাৰ লেংগিটিউড লেটিটিউড এইখিনি আপোনালোকৰ দিব লাগিব, য'ত আপোনালোকে এটা অপশ্যন পাব মেপত। তাৰপিছত আপোনাৰ প্ৰপ'জেল চলাৰ প্লেন কেপাচিটি কিমান সেইটো আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ লগত পিক আপ ফ্ৰম মেপ এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনাৰ প্ৰপ'জেল চলাৰ প্লেন কেপাচিটি আকৌ আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত ইয়ৰ লোকেশ্যন যিটো আপোনাৰ লোকেশ্যন থাকিব তাত আপোনালোকে অট'মেটিকলি ৰিডাইৰেক্ট হ'ব, য'ত মেপৰ দ্বাৰা য'ত আপোনালোকৰ যোনটো লোকেশ্যন হ'ব তাতে আপোনালোকে চাই ল'ব ভালদৰে। আপোনালোকে নিজে আপোনালোকে আপোনাৰ লোকেশ্যনটো তাত ছাবমিট বটন এটা পাব, য'ত আপোনালোকে ছাবমিট বটনটোত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছত আপোনাৰ যিটো চলাৰ ৰুফটপ কেলকুলেটাৰ সেইটো অপশ্যন আহিব, তাত আপোনালোকে ক্লিক কৰি আপোনালোকে চাব পাৰে। গতিকে এনেধৰণৰ আপোনালোকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, যদি কিবা অসুবিধা পায় কমেণ্টত জনাব।